গুড মৰ্ণিং সকলোৰে ভালনে সকলোৰে চাগে ভালেই আমিও ভালেই আছোঁ আজি মই ব্লগটো নবনাওঁ বুলি ভাবিছিলোঁ বাট কোনোবা আহিব চ' সেইকাৰণে মই ভাবিলোঁ আজি ব্লগটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিওঁ মই গা পা ধুই মেলি আহিলোঁ আহি ফ্ৰেছ হৈ এইফালে কাপোৰ চাপোৰ মেলি ভাবিলোঁ শ্বৰ্টৰ ইয়াৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰোঁ আজি চ' ইপিনে চাওক পথাৰ সেইখন কালি ব্লগটোতো মই দেখাইছিলোঁ ইয়াত ভাল লাগে একচুৱেলি ব্লগ বনাই পেলাই সেইকাৰণে মই ভাবিলোঁ আজি ব্লগটো মই ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ মায়ে তলত ব্ৰেকফাষ্ট বনাই আছে তাৰপিছত মই ওপৰত অলপ কাম আছিলে এইবোৰ ফুল দেখিছেনে ফুলত পানী দিয়া হেৰি দিয়া এইবোৰ কাম কৰি আছিলোঁ বহি লৈছোঁ আজি একচুৱেলি আমাৰ ঘৰত কোনোবা আহিব চ' সেই দেখাবৰ কাৰণে মই আপোনালোকক কোন আহিব ক'ৰ পৰা আহিব সকলোখিনি দেখাম তাৰ কাৰণে মই ভাবিলোঁ আজি ব্লগটো মই ইয়াৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ যিহেতু আজি মই অফিচত যাব নালাগে কাৰণ আজি অফিচ বন্ধ দিছে বছ আজি গুৱাহাটী গৈছে চ' কিবা মিটিঙত মই আজি ঘৰতে কাম কৰিম যি আছিলে তাৰপৰা চাওঁ কি কৰোঁ অলপ সৰু সুৰা কাম আছে 3টা বজাৰ পৰা মিটিং আছে তাইকো মই আনিব আছে জোন আহিব চ' তাইক মই যেতিয়া দেখাম তাৰপিছত মই আপোনালোকক ক'ম এতিয়া একো বিশেষ নকওঁ বাৰু মনটো ভালো লাগি আছে তাই আহিব বহুত দিনৰ মূৰত আহিব একচুৱেলি এমাহ দুমাহ হৈ গ'ল চাগে মেবি আহিব তো তাইক লগ পাম চ' আপোনালোকক দেখাম চাই থাকিব ভিডিঅ'টো শেষলৈকে এতিয়া মই যাওঁ ব্ৰেকফাষ্ট কৰোঁ আৰু যোনখিনি কাম আছে সেইখিনি কমপ্লিট কৰি লওঁ তাৰপিছত ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ বাই বাই এয়া মই অফিচৰ কাম ঘৰত কৰি আছোঁ আজি ঘৰতে কৰিব লাগে যিহেতু অফিচৰ কাম মই কৰি আছোঁ এতিয়া মোৰ লগৰজনীয়ে ফোনো কৰিলে তাই অলপ পিছত পাবহি আপোনালোকে বেছি টাইম ৱেইট কৰিব নালাগে চাই থাকক ভিডিঅ'টো মই তেতিয়ালৈকে এইখিনি কমপ্লিট কৰি লওঁ এইখিনি মই বহুতখিনি কামেই বাকী আছে একচুৱেলি অফিচৰ তো এইখিনি কাম শেষ কৰি আপোনালোকক লগ পাই আছোঁ অফিচৰ কাম কৰি মেলি মই ওলালোঁ তাই আহি পালেহি আৰু মোক পিক আপ কৰিব আহিলে চ' মই গৈ আছোঁ ধুনীয়াকৈ আজি ইমান ভিৰ ৰাস্তাত আৰু তাইৰ ফ্ৰেণ্ডৰ বাৰ্থডে আছিলে চ' সেইকাৰণে আমি কেকৰ দোকান গৈ আছিলোঁ আৰু কেকৰ দোকান কিনি কেক চাই আছিলোঁ কেক মই লাষ্টত দেখাম বাৰু আপোনালোকক চ' এয়া আমাৰ ফাইনেলি বাইদেউ শিৱসাগৰৰ পৰা আহি পালেহি সেই পাই এয়া কেক কিনিছে ফ্ৰেণ্ডলৈ চ' এয়া কেক চেক কিনি মেলি তাই পে'মেণ্ট কৰিলে কিনি মেলি তাই গিফ্ট কিনিবৰ কাৰণে সোমালে মলত ভিডিঅ'টো চাই থাকক আপোনালোকে শেষলৈকে এয়া তাই ধুনীয়াকৈ কাপোৰ চাই আছে মলটোত কাপোৰৰ কালেকশ্যনখিনি ভাল হয় তো মোৰ ভাল লাগিলে তো এয়া আৰু তাই কাপোৰ চাই আছে পেলাই মই মেয়ৰ চেলফি লৈছোঁ ফটো নামাৰিলোঁ বাৰু ভিডিঅ' ল'লোঁ মেয়ৰখন বহুত ধুনীয়া লাগিছিলে চ' এইজনী মই এয়া কাপোৰ চ' ভিডিঅ'টো চাই থাকক তাই এটাই চাৰ্ট ল'লে গোটেই মল ঘূৰাৰ পিছত বাইদেউ মোক গোটেই বজাৰ ঘূৰাইছে আহি লওক চব বজাৰ ঘূৰাইছে চবফালে ঘূৰাইছে একো পইচা ইখনৰ পইচা সেইখন ঘূৰাই আছে আমি বজাৰ কৰি লওঁ তাৰপিছত মই ঘৰত গৈ দেখাই আছোঁ ভিডিঅ'টো ইয়াত বহুত ধুনীয়া ধুনীয়া কাপোৰ ৰিজনেবল প্ৰাইচত পাব আপোনালোকে বহুত ভাল ওলাইছে চ' আপোনালোকে ল'ব পাৰে আহিব পাৰে লোকেশ্যনটো হৈছে তিনিচুকীয়াৰ পেণ্টালুঞ্চ চিল্তান মন্দিৰ মাকুমত আছে চ' বহুত ধুনীয়া কাপোৰ কালেকশ্যন আহিছে চ' আপোনালোকে চাব পাৰে আহিব পাৰে এয়া ফাইনেলি তাই এয়া ল'লে আৰু কি দেখাইছা এইটো থোৱা এইপিনে বেছি ব্ৰাইট আহিছে এইপিনে এইপিনে এইটো চাৰ্ট কিনিলে ফাইনেলি তাই পালেগৈ আৰু
আমি গিফ্ট চিফ্ট লৈ মেলি আহি গ'লোঁ KFCত ইয়াতে কেক কাটিবৰ কাৰণে এটা ফ্ৰেণ্ডৰ চ' তাইও গিফ্ট চিফ্ট ল'লে এইটো কেক ইমান ধুনীয়া হয় কেকটো বহুত ধুনীয়া হয় আৰু টেষ্টিও আছিলে চ' তাই অৰ্ডাৰ দিলে তো আমি ৱেইট কৰি আছিলোঁ কেতিয়া আহিব তো ইয়াৰ ক'ল্ড ড্ৰিংকছ পেপচি আৰু ফ্ৰেঞ্চ ফ্ৰাইজ ইয়াত আনি দিলে তো সেয়াই আৰু এনেকৈ সৰুকৈ চেলিব্ৰেশ্যন কৰিলোঁ ভিডিঅ'টোৰ জৰিয়তে তোমাক মই উইচ কৰিছোঁ সদায় ভালে থাকা হেপী বাৰ্থডে ভালদৰে আগবাঢ়ি যোৱা আমাৰ ঘৰ আহি গ'লোঁ তাৰপিছত এয়া বাইদেউ খেলি আছে তাৰপিছত আমাৰ এয়া আলহী মই লাইভ আহিছো লাইভ বাইদেউ আহি পেলাই এয়া কৰি আছে লাইভ কৰি ভিডিঅ' কৰি আছে পাগলকেইটা তোমাৰ ভিডিঅ'টো ইয়াৰ নাচিবা আজি তুমি দেই কোৱা তোমাৰ ইমান নামৰ সেই কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে মোৰ বহুত ভাল লাগিছে বেটি কেলকে লাগিছে দেই কেনেকুৱা লাগিছে how is your feeling কোৱা how is it I'm feeling so much good and so much excited I'm very excited now I'm very excited tell me your and I will fun tell your feelings what tell your feelings মই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আজিলৈ বাই বাই নেক্সট ব্লগলৈ আকৌ আহি আছোঁ